যিটো সময়ত শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে চৰকাৰী বিদ্যালয়সমূহত চৰকাৰে গুণোৎসৱৰ ব্যৱস্থা কৰিছে, ঠিক সেই সময়তে চামগুৰিৰ ভিতৰুৱা অঞ্চলৰ অসমীয়া মাধ্যমৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ব্যতিক্ৰমী প্ৰচেষ্টাৰে অভিনৱ পদ্ধতিৰে শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অসমীয়া স্ববৰ্ণ ব্যঞ্জন বৰ্ণ অভিনৱ পদ্ধতিৰে শিকোৱাত ব্যস্ত হৈ পৰিছে এগৰাকী শিক্ষক। এখন বিদ্যালয়ৰ মন মুহিব পৰা এটা দৃশ্য। সংগীত আৰু দেহৰ অংগী ভংগীৰে স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণ শিকোৱাৰ প্ৰয়াস শিক্ষাৰ্থী। গুৰুৰ সমানে সমানে শিক্ষাৰ্থীসকলেও নিজকে বিলীন কৰি দিছে শিক্ষাৰ পাঠ্যক্ৰমত। চামগুৰিৰ অতিকৈ ভিতৰুৱা অঞ্চলৰ লতানি চাপৰিৰ এখন ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয়ৰ দৃশ্য এয়া। চাওক বিদ্যালয়খনৰ কি এক সুন্দৰ শৈক্ষিক পৰিৱেশ। এজন শিক্ষাগুৰুৱে কণ শিক্ষাৰ্থীসকলক দিছে অসমীয়া স্ববৰ্ণ ব্যঞ্জন বৰ্ণৰ জ্ঞান। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰা এই পাঠদান সঁচাকৈয়ে ব্যতিক্ৰম। বিদ্যালয়ৰ চৌহদত এজোপা গছৰ তলত ঘূৰণীয়া হৈ গোট খাইছে কণ ছাত্ৰ-ছাত্ৰী আৰু তাৰ মাজত এগৰাকী শিক্ষাগুৰু। সংগীত মাধ্যমেৰে দেহৰ অংগী ভংগীমাৰে ছাত্ৰ-ছাত্ৰীসকলক শিকাইছে অসমীয়া স্ববৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। শিক্ষাগুৰুৱে যেনেকৈ শিকাইছে ঠিক তেনেকৈ শিকিছে শিক্ষাৰ্থীসকলেও। প্ৰধান শিক্ষকগৰাকীৰ লগে লগে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও বিভিন্ন ছবিৰ জৰিয়তে সহজতে বুজিব পৰাকৈ শিক্ষাৰ্থীসকলক দিছে জ্ঞান। সঁচাকৈয়ে মন মুহিব পৰা এক শৈক্ষিক পৰিৱেশ বিদ্যালয়ত, যিটো পৰিৱেশে সকলোকে আপ্লুত কৰিছে। সকলোৱে শলাগ লৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ লগতে সকলো শিক্ষক-শিক্ষয়িত্ৰী। চামগুৰিৰ অতিকৈ পিছপৰা ভিতৰুৱা অঞ্চলৰ এই ব্যক্তিগত লতানি চাপৰি জাতীয় বিদ্যালয়খন প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলক অধিক আগুৱাই নিয়াৰ প্ৰয়াসেৰে প্ৰতিদিনাই ছাত্ৰ-ছাত্ৰীসকলক ব্যতিক্ৰমী প্ৰচেষ্টা চলাই শিক্ষাদান কৰি আহিছে। শিক্ষাগুৰুৰ সমানে সমানে কণ শিক্ষাৰ্থীসকলেও আনন্দ মনেৰে নিজকে বিলীন কৰি দিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে ব্যক্তিগত খণ্ডৰ এই বিদ্যালয়খন। এই বিদ্যালয়খন যেতিয়াৰ পৰা প্ৰতিষ্ঠিত হৈছিল তেতিয়াৰ পৰাই আমাৰ এটা লক্ষ্য উদ্দেশ্য আছিলে যে গুণগত শিক্ষাৰে জয়ফুল টিচিং, আমি সেইটো পদ্ধতিৰে আমি শিক্ষা দান দি ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা আছিল আমাৰ। আৰু সেই প্ৰচেষ্টা মতে বিদ্যালয়খনত প্ৰতিষ্ঠিত হোৱাৰ পিছৰ পৰাই আমি ল'ৰা ছোৱালীক সকলো ছাৰ বাইদেউসকলৰ লগত আমি যিটো প্লে মেথডৰ জৰিয়তে শিক্ষাটো দিয়া হয়, সেই শিক্ষাৰ জৰিয়তে আমি শিক্ষাদান দি আছোঁ। আৰু বৰ্তমান যি সময়ত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ল'ৰা ছোৱালী অভিভাৱকসকলে দিয়া আৰম্ভ কৰিছে, তথাপিও আমাৰ বিদ্যালয়ত সেই হিচাপত মই ইমান পোৱা নাই। ল'ৰা ছোৱালী কিন্তু অসমীয়া মাধ্যমৰ প্ৰতিও বহুত আছে, আমাৰ আকৰ্ষণ আছে। আৰু সেইটো আমি মটিভেশ্যন কৰিছোঁ। আমি পঢ়াৰ জৰিয়তে আমি ল'ৰা ছোৱালীক শিক্ষাদান দিয়াৰ জৰিয়তে অসমীয়া মাধ্যমৰ শিক্ষাৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ। হয়, নিশ্চয় আমি ল'ৰা ছোৱালীক প্ৰেক্টিকেল হিচাপে আমি এইটো পাঠদান দিব লাগিব। যিহেতু সৰু ল'ৰা ছোৱালী, চাওক, যেতিয়া আপুনি সৰু ল'ৰা ছোৱালীক শিক্ষাদান দিবলৈ যাব, আপুনি নিজেও সিহঁতৰ লগত মিলি যাব লাগিব, মিহলি হৈ পৰিব লাগিব, সিহঁতৰ লগত নিজেও সৰু হৈ যাব লাগিব। শিক্ষাৰ্থীক যিহেতু চৰকাৰী মাধ্যমতে দেখিবলৈ গৈছে, চৰকাৰী খণ্ডই শিক্ষাৰ্থীসকলক গুণোৎসৱৰ দ্বাৰা শিক্ষাৰ মানদণ্ড উন্নয়ন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। কি ক'ব এই ক্ষেত্ৰত? চাওক, গণোৎসৱ যিটো চৰকাৰে কৰিছে খুব ভাল কৰিছে, মই সেইকাৰণে অসম চৰকাৰক ধন্যবাদ জনাম। এইটো কৰিলে কি হয়,
শিক্ষকৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী সকলো দিশতে মানে এটা পৰিষ্কাৰ হয় আৰু আমাৰ যিহেতু প্ৰাইভেট স্কুলত গুণোৎসৱৰ তেনেকুৱা চিষ্টেম নাই যদিও নাই আমি অধ্যক্ষ হিচাপে মই যিটো আপোনাৰ চিষ্টেম আমি পৰিষ্কাৰকৈ বা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দি বা ল'ৰা ছোৱালীক শিক্ষাৰ ওপৰত গুৰুত্ব দি প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলো দিশত আপুনি এক্টিভ হৈ থাকিব লাগিব আপুনি যেতিয়া এক্টিভ হৈ থাকিব পাঠদানৰ ক্ষেত্ৰত যদি আপুনি এক্টিভ হৈ থাকে ক্লাছৰ ক্ষেত্ৰত যদি এক্টিভ হৈ থাকে ছাৰ বাইদেৱে যেতিয়া ক্লাছ কৰিছে আপুনি খবৰ ল'ব পাৰিছে ধুনীয়াকৈ চিষ্টেম কৰি আপুনি শিক্ষাদান দিব পাৰিছে তেতিয়াহ'লে আপোনাৰ স্কুলত গণোৎসৱৰ মই ভাবোঁ প্ৰাইভেট স্কুলতো গণোৎসৱৰ দৰকাৰ নাই যদি বিদ্যালয়ৰ অধ্যক্ষজন ঠিক আছে আপোনালোকৰ বিদ্যালয়ত টোটেল শিক্ষক শিক্ষয়িত্ৰী কিমান আছে আৰু তেওঁলোকে এনেদৰে প্ৰচেষ্টা হাতত লয় নেকি মই চাওক কি কৈছে কথাটো বেলেগ হয় হয় নিশ্চয় নিশ্চয় আমাৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেউ সকলেই এনেকৈ প্লে মেথডত শিক্ষাটো দিয়ে আৰু যিহেতু মই এই চিষ্টেমবিলাক মই লগাই দিওঁ মই ছাৰ বাইদেউসকলৰ লগত সহযোগ কৰি আৰু ছাৰ বাইদেউসকলে এনেকৈয়ে ক্লাছবিলাক কৰাই আছে প্লে মেথডৰ জৰিয়তে আমি ক্লাছবিলাক কৰি আছোঁ গান গাই আছোঁ গানৰ জৰিয়তে আৰু আপুনি আমাৰ এটা পেজ আছে সেই পেজত আপোনালোকে চাব সকলো ছাৰ বাইদেউসকলৰ ভিডিঅ' আপলোড কৰা আছে আৰু মোৰো ভিডিঅ' আপলোড কৰা আছে মই কেতিয়াবা মানে ভিডিঅ'খিনি আপলোড কৰোঁ যাতে ইয়াতো যদি মোৰ কিবা ভুল ক্ৰুটি হৈ থাকে আৰু মোতকৈ আৰু বহুত ভাল ভাল শিক্ষক আছে গতিকে সেইসকলে যাতে মোক অলপ দেখুৱাই দিয়ে বা শুধৰাই দিয়ে তেতিয়াহ'লে ভিডিঅ'টো দিয়াৰ মানে মোৰ এই সুবিধাটো হয় ঘৰ বনাবলৈ পাম দিগৰীৰ পৰা ইগল চৰাই উৰি উৰি যাম তাৰপিছত হচৈ দিগৰী হচু দেই হচুৰ পৰা উঠ জোৰে হচুৰ পৰা উঠ ওখ 5 ফুট খেলুৱা মোৰ লগত বাকুট কুট কুট তাৰপিছত দিগৌ হয়নে দিগৌৰ পৰা উন মায়ে দিব চোলা গুটি মাৰি ফুৰিবি ধুন দিগৌৰ পৰা উন মায়ে দিব চোলা গুটি মাৰি ফুৰিবি ধুন আৰু জোৰে ক'ব লাগিব তাৰপিছত কি হচু দিগৌৰী ৰি হয়নে নহয় ৰিৰ পৰা ঋষিমণি ঋষিৰ দীঘল দাড়ি তপ কৰে জপ কৰে নাই ঘৰ বাৰী তাৰপিছত হয়নে এৰ পৰা এৰা পাত পলুৱে খাই ওৰ পৰা ঐৰাবত বাটে বাটে যায় তাৰপিছত গাম দে এতিয়া ওৰ পৰা ওলকবি পাচলিতে পৰে ঔ মানে ঔটেঙা মাছৰ জোল ৰান্ধে ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিতৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট BMC নিউজ